সেই অঞ্চলত আমি গৈছিলোঁ ৰাইজৰ অভাৱ পূৰণ কৰাৰ স্বাৰ্থত ৰাইজৰ লগত আলাপ আলোচনা কৰি আমি ৰাইজে যিটো আপত্তি তাত ৰাস্তা পদূলি খুব অৱস্থা বেয়া গতিকে যাতায়াতক ভাল কৰিবৰ কাৰণে যাতায়াতক ঠিক কৰিবৰ কাৰণে আমি ৰাইজৰ লগত প্ৰতিশ্ৰুতি দিছোঁ সেই প্ৰতিশ্ৰুতি মতে আমি কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত তেখেতে লিখি দিয়া হৈছে আৰু সেই ৰাস্তাটো অতি প্ৰয়োজন বুলি তেখেতে লিখি দিয়াৰ পিছত সেই ৰাস্তাটো চেংচন কৰা হৈছে 113 crore টোটেল হ'ব এতিয়া 44 কিলোমিটাৰ হ'ব 5.5 ন 5.5 টু লাইন ৰাস্তা হ'ব
আৰু ৰোড ফাৰ্নিচাৰবিলাক হ'ব, ৰিফ্লেক্টৰ হ'ব। আৰু মই কণ্ট্ৰেক্টৰ আৰু ইঞ্জিনিয়াৰবিলাকৰ লগত আলোচনা কৰি ঠায়ে ঠায়ে যিবিলাক গাঁৱৰ এৰিয়া তাতো আমি ৱেটিং ছেট দিবৰ কাৰণে আমি আলোচনা কৰিম। গতিকে সেই ৰাস্তাটো টাইম অফ কমপ্লিশ্যন কেতিয়া? 2 বছৰ। গতিকে 2 বছৰৰ ভিতৰত ৰাইজক উপহাৰ দিব পাৰিম বুলি মই আশা কৰিছোঁ। যাতে কণ্ট্ৰেক্টৰবিলাক ইয়াত আছে আৰু ইঞ্জিনিয়াৰ আছে, ছেটাৰ আছে। গতিকে কামৰ কোৱালিটিটো আমি কম্প্ৰমাইজ নকৰোঁ, কাম ভালকৈ কৰিব লাগিব আৰু সেই 2 বছৰৰ সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ আৰু ৰাইজে সহায়তা কৰিব লাগিব। গতিকে আজি সেই আধাৰশিলা স্থাপন নকৰাৰ আগতে কামবিলাকতো প্ৰায় আগবাঢ়িছে। গতিকে আধাৰশিলা স্থাপন কৰা ইয়াত আমি একেলগে অহা আমি সকলোৰে শ্ৰদ্ধা সন্মানীয় সাংসদ হৰেণ সিং বি ডাঙৰীয়া, স্থানীয় বিধায়ক ৰূপসিং তেৰণ ডাঙৰীয়া, কাৰ্বি আংলং অট'নমাছ কাউন্সিল GM প্ৰদীপ ৰংপি ডাঙৰীয়া, EM মহৰসিংটি ডাঙৰীয়া, কাৰ্যবাহী সদস্য MEC পৱন কুমাৰ, প্ৰভাত চন্দ্ৰ আৰু ৰিচাৰ্ড টপিকে আদি কৰি উপস্থিত থকা সন্মানীয় ৰাইজসকল, প্ৰেছ মিডিয়া বন্ধুসকল আৰু ডিপাৰ্টমেণ্ট অফিচাৰসকল, আজি মই আধাৰশিলা স্থাপন কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ।